প্ৰমোদে সব ইয়াত বস্তু সিন্ডিকেটত বস্তু প্ৰমোদ বৰাই যেনেকুৱা কথা দিছে সেইটোতো কৰিবই পৰা নাই আৰু সি কৰা মানুহ নহয়। সি বিটিচিটো বিক্ৰী কৰি পেলাই খাই আছে কথা সেইটোৱে। বিপেপে চৰকাৰ গঠন কৰিব, এইটো ফাইনেল। বিজেপিৰ পজিশ্যনটো আজিৰ দিনত বিটিচি অঞ্চলত ছেকেণ্ড। 5 বছৰ চলাইছে, আজি 5 বছৰ কমপ্লিট হ'ল। আজি 27 জানুৱাৰী। তো যেন হওক প্ৰমোদ বৰাই যেনেকুৱা কথা দিছে সেইটোতো কৰিবই পৰা নাই আৰু সি কৰা মানুহ নহয়। কৰিব ইচ্ছা থাকিলে বহুত কাম কৰিব পাৰিলে হয়। সি ইচ্ছাই নাই, সি বিটিচিটো বিক্ৰী কৰি পেলাই খাই আছে কথা সেইটোৱে। আজি চাগে বৈঠকত কি আলোচনা হ'ল আপোনালোকৰ? আমাৰ আজিৰ বৈঠকত এনে যোৱা 19 তাৰিখ আৰু 20 তাৰিখত যিটো দুদিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো ট্ৰাইনিয়েল কনফাৰেঞ্চ হৈছিলে, ইয়াত যিখিনি ৰিজলিউশ্যন পাছ কৰিছিলোঁ সেইটোকে আমি স্ক্ৰুটিনাইজ কৰিছে আজি। আৰু নতুনকৈ আমি আজি এই 10 ফেব্ৰুৱাৰী যিটো অবজাৰ্ভ কৰা হ'ব আমাৰ দলৰ পৰা, সেইটোকে আমি ডিষ্ট্ৰিক্ট ৱাইজ কৰিম বুলি আমি আজি ডিচিশ্যন লৈছে আৰু BTC একৰ্ডে। আৰু আমি দুটা কমিটি বনাইছোঁ। একটাটো হ'ল কেণ্ডিডেটবিলাকক ঠিক কৰিবৰ কাৰণে 2025 নিৰ্বাচনত কেণ্ডিডেটবিলাকক ঠিক কৰিবৰ কাৰণে স্ক্ৰুটিনি কমিটি 5জনীয়া। আৰু একটাটো হ'ল 2025 যিটো নিৰ্বাচন BTC নিৰ্বাচন, ইয়াৰ মেনিফেষ্টো ঠিক কৰিবৰ কাৰণে এনেকুৱা আমি ৰিজলিউশ্যন পাছ কৰিছোঁ। সেইখিনি 2025 বিপেপে গঠন কৰিব, বিপেপে চৰকাৰ গঠন কৰিব, এইটো ফাইনেল। নাই, নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই হয়, আমি চিডলি বাই ইলেকশ্যনত আগত হীৰা শৰণীয়াৰ লগত আমি আলোচনা কৰিছিলোঁ যে 2025 আমি কেনেকৈ একেলগে মিলি পেলাই আমি BTC চৰকাৰখন বনাব পাৰি। তাৰ কাৰণে আমি কিছু ৰণকৌশল কৰাৰ বাকী আছে। আমি বহিম, হীৰাৰ লগত আমি বহিম। হীৰাই যিহেতু উইলিংলি সি আমাৰ দলৰ লগত মানে এলায়েন্সত থাকিলেও বা নাথাকিলেও কেনেকৈ আমি এডজাষ্ট কৰি পেলাই কাম কৰিম, সেইটো বিষয় লৈ আমি আলোচনা কৰি ফাইনেল কৰিম। মিত্ৰতাৰ কথাটো সেইটোৱেই, এলায়েন্স হৈ পেলাই খেলিম না এলায়েন্স নোহোৱাকৈ কিছু এডজাষ্ট কৰি পেলাই খেলিম, সেইটো আমি আলোচনা কৰি ফাইনেল কৰিম। কিন্তু ছাৰ এবাৰ BTCত বিজেপিয়ে নিজাব খেলিব, কিবা প্ৰত্যাহ্বান হ'ব নেকি বিজেপি আপোনাৰ লগত? আফটাৰ অল মানে এই BTCৰ যিটো ৰাজনীতি, সেইটো যদি আজিৰ দিনত চোৱা যায়, তেতিয়াহ'লে 1 নম্বৰ পজিশ্যনত BPF আছে, ছেকেণ্ডত BJP আছে, 3 নম্বৰতহে UPPL আছে। এই হিচাপত বিজেপিয়ে এইটো নিশ্চয় ক'ব আমি অকলে খেলিব পাৰিম বুলি। কিন্তু মুখ্যমন্ত্ৰীৰ আপোনাৰ ভিতৰুৱা কিবা সম্পৰ্ক এতিয়া আছে? নাই, মোৰ লগত এনেকুৱা ভিতৰুৱা নাই। BTR ৰেকৰ্ডতো কি আছে কি নাই আপোনালোকে চবেই জানে। মুঠতে বিজেপিৰ পজিশ্যনটো আজিৰ দিনত BTC অঞ্চলত ছেকেণ্ড, বিজেপিৰ পজিশ্যনটো। আৰু BPF হিচাপে 1 নম্বৰত আছে, 3 নম্বৰত UPPL আছে। 4টা বছৰ কি ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰ? 4টা বছৰ নহয়, 5 বছৰ হ'বলৈ গৈ আছে। এই এপ্ৰিল মাহত 8 তাৰিখ পালে 5 বছৰ কমপ্লিট হ'ব। উন্নয়ন কি দেখিছে? উন্নয়ন একো নাই, উন্নয়ন একো কৰা নাই, জিৰ'। দলৰ পৰা মানুহ অহাৰ সম্ভাৱনা আছে। UPPLৰ পৰা মেলা MLA, মেলা EM MCLA আহিবৰ কাৰণে যোজা চলাই আছে, মানে লিংক কৰি আছে আৰু কি কৰিব, আহিব। কিন্তু আপুনি প্ৰমোদে সব ইয়াত বস্তু সিন্ডিকেটত বস্তু দেই, হ'ব।